बे समाव राजखान्थिनि मोनसे रादाब दिनै 37 नं दोनस्रि बियाबनि सिङाव थानाय रौता स्टेशन प्राइमारि इउपिपिएलआ फोसावदिं मावख'खौ बेखेवबाय। हाबाफारि बादियै 37 नं दोनस्रि ब्लक स्टीरिं कमिटिनि आफादगिरि रसेन बसुमतारिया रौता स्टेशन प्राइमारि फोसावदिं मावख'खौ बेखेवना होयो। बे हाबाफारियावनो दोनस्रि ब्लक कमिटिनि गाहाय नेहाथारि बाबिल दैमारियाबो आलासि महरै बाहागो लादों। लोगोसे रौता स्टेशन प्राइमारिनि आफादगिरि नवीन देउरी, गाहाय नेहाथारि निरंजन सिंहा, लोगोसे स्टीरिं कमिटिनि आफादगिरि अजित दैमारी आरो गोबां दैदेनगिरिफोराबो बाहागो लादों। रादाब बिबुंथिनि गेजेरजों बिपिएफ हान्जानि बारग' लाइमोन आफादनि आफादगिरि रसेन बसुमतारिया माखासे बाथ्रा बुंथिदों। बिपिएफ हान्जाया आथिखालाव जोबोद लोरबां जाबाय। आथिखालाव गोख्रों दैदेनगिरिनि आंखाल जाबाय। मोजां दिथागिरिबो गैला बिपिएफ हान्जायाव। 37 नं दोनस्रि बियाबावबो बिपिएफनि थासारिया जोबोद गाज्रि आरो फैबाय थानाय बिसायख'थियाव इउपिपिएल हान्जायानो गाव हारसिङैनो सरकार दागोन। बे बाथ्राखौ रोखायै बुंथिनानै होदों बिपिएफ हान्जानि बारग' लाइमोन आफादनि आफादगिरि रसेन बसुमतारिया। रौता स्टेशन प्राइमारिनि आफादगिरि आरो स्टीरिं कमिटिनि लोगो आफादगिरि नवीन देउरीया रादाब बिजोंनि गेजेरजों मा बुंथिदों मिथिनानै लादो। रौता स्टेशन प्राइमारि स्टीरिं कमिटी আজি উদ্বোধন কৰিলে। আমি আজি স্টিয়াৰিং কমিটি উদ্বোধন কৰিলোঁ। এই স্টিয়াৰিং কমিটিৰ পৰা আমাৰ যেটো নিৰ্বাচনী যুদ্ধ, এই যুদ্ধৰ আমি ইয়াতে কাৰ্যতালিকা কৰিম। ইয়াৰ পৰা আমি আজিৰ পৰা পুৰা দমে অভিযানত নিৰ্বাচন প্ৰচাৰৰ অভিযানত আমি আজিৰ পৰা নামি পৰিম। আমাৰ উইংছ বহুত আছে, ওমেন আছে, ইউথ আছে, বুথ কমিটিৰ আছে। তাৰ পাছত আমাৰ যেটো মেইন পেৰেণ্ট বডি, তাৰ বাহিৰতো আমাৰ আকৌ বুথ কমিটিৰ লগত 10 ওমেন 10 ইউথ প্ৰত্যেকটা বুথত আছে। আমি টোটেলি 40 জন আমি ইয়াত কৰ্মী, সক্ৰিয় কৰ্মী আছো। ইয়াৰ লগতে আমি প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ভিচিডিচিৰ চেয়াৰমেন, ৱাৰ্ড মেম্বাৰ এইসকলক লৈ আমি বৰ্তমানলৈ 50 জনৰ ওপৰত আমি কৰ্তৃপক্ষ আছো। এইকেইজনে আমি পুৰাদমে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সন্মানৰ অৰ্থে আৰু বিটিআৰত আমি শান্তি বাহাল ৰাখিবৰ কাৰণে আমি পুৰাদমে অভিযান কৰিম আৰু সকলো ৰাইজক, দুখীয়া সুখীয়া সকলো ৰাইজক আমি ইয়াৰ বাবে আমি অনুৰোধ কৰিম যাতে তেওঁলোকে এই শান্তি বাহাল ৰাখে আৰু আমাৰ এই স্টিয়াৰিং কমিটিৰ পৰাই আমাৰ প্ৰচাৰ শান্তিপূৰ্ণভাৱে প্ৰচাৰ এটা ডিচিপ্লিনত আমি প্ৰচাৰ কৰিম। ইয়াৰ বাবে আমি এটা গাইডলাইন বান্ধি লৈছোঁ। আমাৰ কৰ্মীসকলে কোনোদিনা ৰাস্তা ঘাটে কোনো অপ্ৰীতিক নকৰে বা শান্তিপূৰ্ণ হিচাপে আমাৰ কৰ্মীসকলে গাঁৱে ভূঞে গৈ যেটো ইলেকশ্যন কমিশনৰ যেটো নিৰ্বাচনৰ প্ৰচাৰৰ যেটো নিয়ম, সেই নিয়ম উলংঘা নকৰাকে শান্তিপূৰ্ণ অভিযান আমি চলাই যাবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। লগতে আমাৰ প্ৰমোদ বড়ো যেতিয়াৰ পৰা চিফ হ'ল, আমাৰ ইয়াত বহুখিনিয়ে আমি শান্তিত আছো আৰু এই শান্তি স্থাপনৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছো। আকৌ এই শান্তি যাতে বাহাল থাকে তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও কৰিছো। আৰু লগতে আমাৰ যেটো কাম, হয়তো আমাক বিৰোধীয়ে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই একো কাম কৰিব পৰা নাই বুলি ক'ব পাৰি, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ বিটিআৰখন এটা ৰুম নগৰৰ দৰে বনাব গৈছে। এই ৰুম নগৰ তৈয়াৰ কৰোঁতে আপুনি এদিনত হোৱা নাই। ৰুম ডাজ নট মেক ইন এ ডে, নহয় জানো? গতিকে এটা আগ্ৰা তাজমহল বনাবৰ কাৰণে যদি 20 বছৰ লাগে, তেতিয়াহ'লে আমাৰ বিটিআৰখন এটা শান্তিপূৰ্ণ বা এটা ৰুম নগৰৰ লগত যদি তুলনা কৰিব লাগে আমাক কিছু সময় লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াক সময় লাগিব, আমাৰ ৰাইজে সহায় কৰিব লাগিব আৰু তেওঁৰ লগত হাত মিলাই আমাৰ ইয়াত থকা 23টা জনগোষ্ঠীৰ কাৰণে সমন্বয় ৰক্ষা কৰি আমি কামত আগবাঢ়ি যাব লাগিব। আমি নিশ্চয় জানো ভাল কাম এটা কৰিব যাওঁতে সেই কামৰ কিছু সময়ৰ প্ৰয়োজন হয়। গতিকে আহি থকা দিনবোৰত আমাৰ যিখিনি কাম এতিয়া আমাৰ পুৰাদমে হৈ গৈ আছে সেইখিনি আমি হাঁহিমুখে ক'ব পাৰোঁ, লিখিত হিচাপেও দিব পাৰোঁ। গতিকে আহক আমি সকলোৱে আজি এই নিৰ্বাচনী কাৰ্যালয়ৰ পৰা আমাৰ
অটুট ৰাখি শান্তি অটুট ৰাখি ডিচিপ্লিন মেইনটেইন কৰি আমি প্ৰচাৰ অভিযান চলাবৰ কাৰণে আমি এটা গাইডলাইন বান্ধি থৈছোঁ। এই গাইডলাইন আমাৰ কেতিয়াও বিফল নহয়। আমি কাৰো পৰপন্থী নহয়, কাৰো বিৰোধিতা আমি কৰিব নাযাওঁ। আমি মাত্ৰ আমাৰ প্ৰাপ্য ভোট আমি বিচাৰিম। এয়া আমাৰ শান্তিপূৰ্ণ হিচাপে অভিযান হ'ব। ধন্যবাদ। আমাৰ ৰোটেশন প্ৰাইমাৰীত 5,624টা ভোট আছে। এই প্ৰাইমাৰীৰ পৰা আমি ইতিমধ্যে সংকল্পবদ্ধ কৰিছোঁ। আমি কমেই আমি 3,800 ভোট আমাৰ এতিয়ালৈকে তালিকা হৈ গৈছে। 5,000ৰ পৰা 75% আমাৰ যাব। 75% আমাৰ যাব। আৰু ইয়াত আমাৰ এটা ফেক্টৰ আছে, আমাৰ কোচ ৰাজবংশীসকলৰ এটা ডিচাইডিং ফেক্টৰ আমাৰ, আৰু তেওঁলোকৰ আমি নহ'লেও শতকৰা আমি 80% তেওঁলোকৰ পৰা আমি ভোট পাম বুলি আমি নিশ্চিত হৈ আছোঁ। আৰু অইনৰ পৰা আমি 40% 30% পালে আমি ইয়াৰ পৰা আমি 3,800 ভোটটো আমি কালেক্ট কৰিব পাৰিম। আৰু এই ভোটৰ দ্বাৰাই আমি আমাৰ VCDC বা প্ৰাইমাৰীৰ পৰা এটা সন্মানসূচক ভোটাৰ আমি আদায় কৰি দিব পাৰিম। नोंथांमोननि चेनेलनि गेजेरजों बुंनो मोननानै खोब गोजोननाय मोनदों। दा आङो धनस्रि समष्टिनि 37 नं धनस्रि समष्टिनि इलेक्शन स्टेरिं कमिटिनि आफादगिरि हिसाबै दा आङो बिदिनो प्राइमारिनि जिथुनाखि स्टेरिं कमिटि बे मावख'खौ बेखेवबाय थानाय जादों। दा जेसेबां आङो अफिसफोरखौ बे मावख'फोरखौ बेखेवदों, बेवहाय जोंनि UPPL हान्जाखौ लोब लोब फैनानै जोंजों मदद होफैनायखौ जों नुदों। जों एसे एनै फैनायाव गोबां लेट जादोंबाबो रायजो राजाफ्रा फैनानै जोंखौ नेथाबथारनानै जोंनि प्रग्रामफोरखौ जाफुंनायाव गोबां हेफाजाब होदों। रावबो जेबो माने माबा सानाखै, गोबाव जाबाय माबा जाबाय होननानै जोंखौ गाज्रि मोनाखै। दा बेखौ नायनानै जोङो दा रायजो राजानि मददफोरखौ नायनानै जों फैबाय थानाय समावहाय धनस्रि समष्टिनिफ्राय जोंहा रुजुग्रा मोसाहारि सारा जे देरहानाय खाथां, बेखौ दा जों बुंनो हायो आरो 100% सियर जाबाय रुजुग्रा मोसाहारिया धनस्रि समष्टिनिफ्राय देरहागोना। दा आं स्टेरिं कमिटिनि आफादगिरि हिसाबै आं बेखौ दाथियै बुंनो हायो आरो। नंगौ नंनाया, जेनेबा आङो थांनाय प्राय 20 बोसोरसो आङो BPO थानानै खामानि मावनानै फैदों। दा बे थांनाय खोथाफोरखौ आं जेबो बुंला। BPF हान्जायादि दा दिनैनि दिनाव जथेस्थ' दुरबल माने बहुत % गाहायाव दं आरो बिथांमोननि माबाया मावनाया। बिथांमोनाव दा मोजां गोख्रों दैदेनगिरिनि अभाब जाबाय, खस्थ' खालामनो हानाय आरो मोजां दिथागिरि, मा टेकनिकजों बिसायख'थिखौ बारलांनांगौ बे टेकनिक होग्रा मानसिफ्रा फ्राय गैला BPF हान्जायाव। दिनै आंल' नङा, गोबां दैदेनगिरिफोर दङ, प्राइमारि लेभेलनि ब्लक लेभेलनि दैदेनगिरिफोर दङ। 9 बोसोर धनस्रि समष्टियाव 9 बोसोर एखे रायै सेक्रेटारि जाबोनाय बिथां रमेन दैमारि धनस्रि समष्टिनि, बिथाङा नै दाख्लै आंजों लोगोसे UPPL हान्जायाव फैबाय। आंबो आरो बिनि बोसोरसे आगोल आङो UPPL हान्जायाव फैबाय आरो बेबो आंजों लोगोसे फैबाय। आङो धनस्रि समष्टिनि माने थांनाय दिनफोराव लाइमोन आफादनि आं आफादगिरि जानानै गोबां खामानि मावबोदों। प्रेस मोसाहारिखौ देरहाहोनायाव आं गोबां आंनि अबदान दङ। रमेन दैमारि आरो आंनि अबदान दङ, बेखौ जों बुंनो थांला। दा बिथांमोनहा देरहानायाथ' गैला, फ्राय जायगायाव बिथांमोना जेनखागोन। जोंना दा टारगेटआ मा, UPPL हान्जाया जेरैखि जाया प्रमद बर' सारा फिन खनसे एबार चिफ जानांगौनिसो जों खामानि मावबाय थादों। आरो रुजुग्रा मोसाहारि साराबो जोङो जेरैखि जाया देरहाहोनानै EM खालामनायनि जोंना सिमां आरो EM खौ होनाय होयिया जोंना प्रमद बर' सारनि आखायाव थाबाय। औ, खिन्थु जोंथ' EM मोनसे मोजां बिबान, बेखौ जों लुगैदों। खारन बेवहाय 10 बोसोर जानानै थांबाय, खालि बिर'धि दलनिल' माने माबाया बिजाथिया देरहालांबाय थादों आरो। एबार जोंना प्रमद बर' सारा सरकार दागोन आरो जोंनिनो रुलिं गभर्नमेन्टनि जितु UPPL हान्जानि बिजाथि जोंहा रुजुग्रा मोसाहारि सारा देरहागोन बे खाथां। आं बेखौ 100% दिनैनि गेजेराव नोंथांमोननो फोरमायना होबाय।